অসমীয়াই বহিৰাগতক মাটি বিক্ৰী কৰাটো বন্ধ কৰক। যদি অসমত যদি বহিৰাগতৰ দপদপনি যদি বাঢ়িব যদি নালাগে, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া অসমীয়া মানুহবিলাকে বহিৰাগতক মাটি বিক্ৰীটো বন্ধ কৰক। আৰু অসম চৰকাৰেও এটা অতি শীঘ্ৰে এটা সিদ্ধান্ত এটা ল'ব লাগে বা ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগে যে অসমৰ মাটি কোনো বহিৰাগতক যেন কোনো খিলঞ্জীয়া মানুহে বিক্ৰী কৰিব যেন নোৱাৰে। অসমৰ মাটি খালি খিলঞ্জীয়াৰ মাজতে খালি আদান প্ৰদান হ'ব, বিক্ৰী কৰা কৰি হ'ব। অসমৰ খিলঞ্জীয়া মানুহ যেন কোনো বহিৰাগত যেন মাটি যেন বিক্ৰী নকৰে, তাৰ কাৰণে অতি শীঘ্ৰে এটা আমাৰ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে আমাৰ কিছুমান অলগৰ্ধ অকৰ্মণ্য অসমীয়া মানুহে সহজতে ধনী হোৱাৰ স্বাৰ্থত, সহজতে ধনী হোৱাৰ লোভত অসমৰ মাটি বহিৰাগতক বিক্ৰী কৰি কিনে শেষ কৰিব ধৰিছে। গুৱাহাটী চহৰত এনেকুৱা কিছুমান অঞ্চল আছে য'ত নেকি আগতে অসমীয়া বসতি প্ৰধান এৰিয়া আছিল, এতিয়া সেইবিলাক জেগাতে মাৰোৱাৰী বসতি প্ৰধান এৰিয়া হৈ গ'ল, বিহাৰী বসতি প্ৰধান এৰিয়া হৈ গ'ল। কিয় কি অসমীয়াই সেইবিলাক জেগাৰ মাটিবিলাক বিক্ৰী কৰি পেলাই শেষ কৰি পেলালে। এতিয়া বৰ্তমান খালি গুৱাহাটী অঞ্চলৰ এনেকুৱা ঘটনা ঘটি আছে। গুৱাহাটীৰ ওচৰে পাজৰে যিবিলাক অঞ্চল উন্নয়ন হৈ আছে, উন্নতি আছে, তাতে হৈ একে ঘটনা ঘটি আছে বৰ্তমান। গুৱাহাটী চহৰৰ ওচৰে পাজৰে অঞ্চলবিলাকো চব বহিৰাগতক বিক্ৰী কৰি অসমৰ খিলঞ্জীয়া অসমীয়া কিছুমান অলগৰ্ধৰ অকৰ্মণ্য অসমীয়া মানুহে বিক্ৰী কৰি শেষ কৰিব ধৰিছে। যদি অসম চৰকাৰেই হওক বা অসমৰ সজাগ আৰু সচেতন মানুহখিনিয়ে যদি ইয়াৰ ওপৰত অতি শীঘ্ৰে যদি ব্যৱস্থা গ্ৰহণ যদি নকৰে, এদিন অসমখন বহিৰাগতৰ হৈ যাব। অসমীয়া খালি চিঞৰি থাকি যাব যে অসমত বহিৰাগতৰ দপদপনি বাঢ়ি গ'ল, অসমত বহিৰাগতৰ সংখ্যা বাঢ়ি গ'ল, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যাব। যদি এতিয়া যদি কোনো ব্যৱস্থা যদি গ্ৰহণ যদি নকৰে আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে, সজাগ আৰু সচেতন অসমীয়া মানুহখিনিয়ে, আৰু যদি আমাৰ অসম চৰকাৰে, যদি মই যদি ভুল যদি কোৱা নাই, তেওঁ কথাটো এবাৰ ভাবি পেলাই চাওক যে আজি অসমীয়াই আজি আমি বহিৰাগতক মাটিবিলাক অসমৰ খিলঞ্জীয়া মানুহে বহিৰাগতক মাটি বিক্ৰী কৰি পেলাই সিহঁতক আমি সুবিধা দি আছোঁ ইয়াতে থকাৰ কাৰণে, ইয়াতে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে। যদি আমাৰ অসমীয়া মানুহখিনি এতিয়া যদি সজাগ আৰু সচেতন হৈ যদি নলয়, এদিন অসমখন আৰু অসমীয়াৰ হৈ নাথাকে, তেতিয়া চিঞৰি পেলাই একো লাভ নহ'ব। এতিয়াই ব্যৱস্থা গ্ৰহণ কৰক অতি শীঘ্ৰে, নহ'লে এদিন অসম অসমীয়াৰ হৈ নাথাকে।